আজিকালি প্ৰতিজনে নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত সামাজিক মাধ্যমত দি দিয়ে নিজৰ সফলতা নিজৰ সম্পৰ্ক নিজৰ পৰিকল্পনাবোৰ কিন্তু এটা কথা মনত ৰাখিব প্ৰতিটো দৃষ্টি হাঁহি নিদিয়ে কিছুমান দৃষ্টিয়ে জ্বলায়ো দিয়ে কিছুমানে মাথো চাই থাকে আশীৰ্বাদ নিদিয়ে আৰু কিছুমানে আপুনি তললৈ পৰাৰ বাবে মনে মনে অপেক্ষা কৰি থাকে সেই কাৰণে আপোনাৰ সফলতা তেতিয়াহে দেখুৱাওক যেতিয়া সেয়া স্থায়ী হয় আপোনাৰ প্ৰেমৰ জীৱন তেতিয়াহে কওক যেতিয়া সেয়া শক্তিশালী হয় আপোনাৰ পৰিকল্পনাবোৰ আৰু ৰণনীতিসমূহ তেতিয়াহে ভাগ বতৰা কৰক যেতিয়া সেইবোৰে ফলাফল দিছে আৰু আপোনাৰ সপোনবোৰ তেতিয়াহে দেখুৱাওক যেতিয়া সেইবোৰ আপুনি লাভ কৰে কাৰণ সকলো কথা সকলোকে ক'ব নালাগে কেতিয়াবা মনে মনে থকাটো এক সুৰক্ষা মনত ৰাখিব গোপনীয়তা মানে লুকুৱাই ৰখা নহয় ইয়াৰ অৰ্থ হ'ল যিটো বাঢ়ি আছে তাক সুৰক্ষা দিয়া তেন্তে কমেণ্ট কৰক কিটো প্ৰাইভেট আৰু শ্বেয়াৰ কৰক সেইসকলৰ লগত যিসকলে সকলো কথা সকলোকে কৈ থাকে